Hello viewers, welcome to my channel Deekay Vlogs. আজি মই ছছলৰ পৰা যেটো ভিআইপি ৰাস্তা ওলাব পাৰি তাৰ পৰা মই মণিমুগ্ধা নগৰলৈ যাওঁ। এইটো ছছলত জুডিঅ'টো হৈছে টাটা গ্ৰুপৰ এইখন মানে মল। ইয়াত কাপোৰ পায় আৰু জোতা পায় এনেকুৱা ধৰণৰ। ইয়াৰ কিন্তু প্ৰাইচবিলাক 999ৰ ওপৰত নাই আৰু কোৱালিটি মই দেখিলোঁ এইটো প্ৰাইজত বহুত ভাল আৰু সেল দি আছে এইখন হৈছে ক্ৰিছপ সুইটছ জুডিঅ'ৰ অপজিটত। অলপ আগবাঢ়ি গৈ পেলাই এইটো ৰয়েল এনফিল্ডৰ শ্ব'ৰুম। ৰয়েল এনফিল্ডৰ অপজিটত এইটো হিন্দুস্তান পেট্ৰলিয়ামৰ পেট্ৰল পাম্প। ৰয়েল এনফিল্ডৰ শ্ব'ৰুমৰ পৰা অলপ আগবাঢ়ি গৈ পেলাই এইটো ডোনা ৰেচিডেঞ্চি। Paramount এইটো পিপুল স্মাৰ্ট ষ্টেচনাৰী এনেকৈ ডমেষ্টিক কিছুমান প্ৰয়োজনীয় সামগ্ৰী ইয়াত পায়। পেৰামাউণ্ট গ্ৰীণ এইটো ফ্লেট হয় আৰু তলত এইখন লা ফ্ৰেঞ্চ চেলুন। পেৰামাউণ্ট গ্ৰীণৰ অপজিটত এইখন ৰাজধানী সুইটছ। ভিডিঅ'টো আজি এইখিনি আছিলে। অহাকালি আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ বাই বাই।